गसाइगावनिफ्राय हाब्रुबिलसिम थांनाय लामाखौ बानायनो थाखाय दिनै बिटिसिनि मावफुं सोद्रोमा मृत्युंजय नार्जारिया अन्थाइ खाम्फा गायसनबाय। गसाइगाव सहरनि सिङाव थानाय 27 नं राजा लामानिफ्राय लानानै गसाइगाव महकुमा बेंगिरि मावख' एबा हाब्रुबिलसिम थांनाय गोलाव सम गाज्रि जानानै थानाय 2.228 किल'मिटार लामाखौ दिनै गोदानै बानायनो थाखाय अन्थाइ खाम्फा गायसनदों मृत्युंजय नार्जारिया। बिथांजोंनो बे हाबाफारियाव एमसिएलए सभाराम बसुमतारी बिथाङाबो बाहागो लाफादों। गोबाव समनिफ्रायनो गाज्रि जानानै थानाय बे लामाखौ बानायनो थाखाय अन्थाइ खाम्फा गायसननो मोननानै गोजोननाय फोरमायदों मावफुं सोद्रोमा बिथाङा। मख'नो गोनांदि बे लामाखौ गासै 2.60 लाख रांजों बानायनाय जागोन। ভাল খবর এই রাস্তা আজি আমি মেন হাই রোড পৰা সিভিল ভায়া আমার ফাঁকরিগুড়ি লেকে যাওয়া রাস্তা আমি আজি মুকলি করিলো কারণ সেইটো রাস্তা আমার গোসাইগাঁও সাব ডিভিশন ভিতর একটা মেন অফিস আছে সিভিলিস্ট এসটিও সিভিল আমার অফিস গতিকে যোৱা ইউপিপিএল দিনতে সেইটো হ'ব লাগিছিল কিন্তু 5 বছৰৰ আমি দেখা গৈছে কোনো কাম কৰা যোৱা নাই আৰু তেনেকেই আমাৰ গোসাইগাঁও বা গোসাইগাঁও সাব ডিভিশন অঞ্চলৰ মানুহবিলাকে সেইখিনি যাবৰ কাৰণে বহুত মানে কষ্ট পাই আছিলে। আজি আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এইটো অকল এইটো নহয় বহুত ৰাস্তা আমি আনিছোঁ কাম হ'ব ছেপ্টেম্বৰৰ পৰা পুৰা ৰানিং কাম হ'ব আৰু এইটো আজি ইমাৰ্জেঞ্চি আমার পাবলিকের ডিমান্ড এই পাবলিকের ডিমান্ডের কারণে এনে পাবলিক নহয় আমি এনে রাস্তাটো ধরা আছিলে কিন্তু বাজেট হব জুলাইত গতিকে অলপ লেট হব গতিকে আমার এতেই লাগে সেইকাৰণে আমি শিৱসাৰ লগত কথা পাতি এইটো গো হেডত আনিছোঁ আজি মুকলি কৰা হ'ল আৰু আজিৰ পৰা কণ্ট্ৰেক্টাৰো আমি কাম কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু বিভিন্ন আমাৰ অঞ্চলত তেনেকুৱা ৰাস্তা বহুত বিয়া হৈ আছে আমি এই ৰাস্তাবিলাক ছেপ্টেম্বৰৰ পৰা আমি পাই মানে কাম কৰাৰ কাৰণে ষ্টেপ লৈছোঁ। মই ভাবোঁ আমাৰ চৰকাৰত তেনেকুৱা ৰাস্তা ঘাট তেনেকুৱা কিছু অসুবিধা হ'ব নালাগে। বহুত মানে ৰাস্তা গাঁৱৰ অঞ্চলত আমাৰ ৰিপেয়াৰিং কৰিব লগা আছে গতিকে আমি ছাৰ্ভে কৰিছোঁ ইলেকশ্যনতো আমি কৈ আহিছোঁ আমাৰ চৰকাৰ আহিলে আমিতো অহাৰ লগে লগে আমি এই ৰাস্তাবিলাক চব ৰিপেয়াৰিং কৰি দিম। বিভিন্ন দলং চলং এইবিলাকো বিয়া হৈ আছোঁ এইবিলাকো RCC ব্ৰিজ কৰা হ'ব তেনেকুৱা আমি কথা দি আহিছোঁ সেইমতে আমি কাম কৰি দিম।